নমস্কাৰ বন্ধুসকল, মই এখন বিয়াৰ আগমুহূৰ্তৰ ফটো অৰ্থাৎ অহাকাইলৈ বিয়া, কিন্তু আজি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি চাব। বিয়াখনৰ এইজন হ'বলগীয়া দৰা আৰু এগৰাকী কইনা। তো এইখন বিয়া অনুষ্ঠিত হৈছে অৰুণাচল প্ৰদেশৰ লংডিং জিলাত। অনুগ্ৰহ কৰি আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। দৰা কইনাৰ ফটো। আচলতে আধুনিক পদ্ধতিত বিয়াখন অনুষ্ঠিত হৈছে, যদিও তেওঁলোকৰ কিছুমান পুৰণি নীতি নিয়মো ইয়াত মানি চলা হৈছে। বিয়াৰ পেণ্ডেল আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। তেওঁলোকে যেতিয়া বিয়া অনুষ্ঠিত কৰে, বিভিন্ন ধৰণৰ মাছ আৰু মাংসৰ আয়োজন কৰে। এয়া মাংস পুৰি খোৱাৰ সুন্দৰ ব্যৱস্থা আছে ইয়াতে। সেইফালে এখন দেখিছে, এখন জুহাল। তো তেওঁলোকে গাহৰি, গৰু, কুকুৰা আদি বিভিন্ন ধৰণৰ মাংস ইয়াতে পৰিৱেশন কৰে, যাতে কোনেও বিমুখ হ'বলগীয়া নহয়। এয়া দেখিছে লোকেল কুকুৰা। তেওঁলোকে আজি কুকুৰা মাৰি খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে সাজু হৈছে। এয়া চাওক আপোনালোকে, তেওঁলোকে ধুনীয়াকৈ কাক কি দায়িত্ব দিয়া হৈছে সজাই পৰাই লৈছে। যাৰ যি দায়িত্ব তেওঁলোকে সুচাৰুৰূপে পালন কৰে। ভেজিটেবলৰ ব্লেক টি, আপোনাৰ চালাড, মাংস সকলোৰে বেলেগ বেলেগকৈ নামবিলাক সুন্দৰভাৱে তেওঁলোকে বিতৰণ কৰি লৈছে। এয়া বিয়াৰ আগদিনাখন আমাক দিয়া খাদ্য। এই মাছ টুকুৰা যে দেখিছে, এইটো শুকুৱাই ৰখা মাছ হয়। আমাক তেওঁলোকে আগদিনাখনেই খাদ্য খুৱাইছে। এয়া আপোনাৰ চুঙাত দিয়া গাহৰি, আৰু সেয়া তেওঁলোকৰ বনৰীয়া টেঙা পাত হয়। যিহেতু বিশেষ অসুবিধাৰ কাৰণে আমি অহাকাইলৈ বিয়ালৈ আহিব নোৱাৰোঁ, গতিকে আজিয়ে আমাক তেওঁলোকে এই খাদ্য পৰিৱেশন কৰিছে। খাদ্য খোৱাৰ পিছত তেওঁলোকে তেওঁলোকৰ পৰম্পৰা অনুসৰি কমলা টেঙা খাবলৈ দিয়ে। আমি বিয়াৰ খোৱাৰ পিছত আমি যাবলৈ প্ৰস্তুত হৈছোঁ। এজন দৰা, তেতিয়ালৈ যাওঁগৈ। বাই বাই। দৰাক শুভকামনা জনাই আমি আমাৰ ঘৰলৈ আহিছোঁ। যিহেতু মোবাইল কেমেৰাই তোলা হৈছে, গতিকে ফটো ভিডিঅ' কোৱালিটিটো অলপ ঠিক হোৱা নাই, তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী। তেওঁলোকৰ ঘৰটো এটি পাহাৰৰ টিলাত অৱস্থিত। তাৰ পৰা আমি ক্ৰমান্বয়ে আন্ধাৰ ফালি নামি আহিছোঁ। এইবিলাক ষ্টেপ বনাই দিয়া হৈছে তললৈ আহিবৰ কাৰণে। আৰু ইয়াতে এখন বাঁহৰ দলং আছে, ধুনীয়াকৈ তেওঁলোকে নিৰ্মাণ কৰিছে এটি জুৰিৰ ওপৰত। এইখন চব বাঁহৰ দলং। আগতেও আছিল, এতিয়া বিয়াৰ কাৰণে নতুনকৈ নিৰ্মাণ কৰিছে। আৰু সেইফালে জুৰি এটা আছে। ইয়াতে ৰখি থাকিলে বহুত ঠাণ্ডা লাগে, বতাহ মাৰি থাকে ঠাইখন।
যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিশেষ ধন্যবাদ।